দেখা পালে গাইছ মই তাৰমানে ডাইৰেক্ট মাৰি আছিলোঁ একো কাম দিয়া নাছিলে এইটোতো গাইছ বম ডাঙৰ বক্স কম হৈছে নে এইটো ফাইনেলি আজি চেটেল বেগ আনবক্সিং হ'ব গৈ আছে লগত ভৰাইলোঁ ভৰাই কিনে খাই কিনে দেখাই দি আছোঁ আপোনালোকক Welcome back to my YouTube channel. This is Enquiries vlog. So guys, আজি ইমানে হেপি মই তো পাৰ্সোনালি তো ক'ব গ'লে গাইজ বহুত কেইটা বস্তু আহি পালে আৰু আপোনালোকক মই যোৱা ভিডিঅ'ত কৈছিলোঁ নহয় কিবা ৰাইডিং জেকেট কেমেল বেগ এইবিলাক দেখাইছিলোঁ তো এতিয়া ভাই আৰু বস্তু আহি গ'ল তাৰমানে আজি হঠাৎ আহি পালে কি কয় মোৰ আছিলে 30 তাৰিখে ডেট আজি হ'ল 28 তাৰিখ তো মোৰ তাৰমানে এতিয়া পইচা যোগাৰ হোৱাই নাছিলে একদমেই তো মই 30 তাৰিখে আহিব তো সেইটো কাৰণে পইচা লাহেকৈ যোগাৰ কৰি পিনে তো বস্তুখিনি ৰিচিভ কৰি ল'ম তেনেকৈ ভাবিছিলোঁ আৰু কিন্তু গাইজ আহি গ'ল এতিয়া আমাৰ 28 তাৰিখে পাৰ্চেলটো তো ফাইনেলি তো আৰু গাইজ এটা কথা হ'ল কি এটাহে আহিব বুলি আছিলোঁ কিন্তু দুটা আহি গ'ল ভাই মানে মই দুটা দিছিলোঁ এটা মিছত দিছিলোঁ কিন্তু যিটো মই কৈছিলোঁ নহয় আগতে কেমেল বেগৰ এইটো যোনটো বটলটো তো সেইটো অহা নাছিলে তো সেইটোও মই এক্সট্ৰা কৰি অৰ্ডাৰ দিছিলোঁ তো সেইটো 30 তাৰিখে আগত হৈছিলে কিন্তু আজি আহি গ'ল হঠাৎ তাৰমানে দেন মই আৰু কৈছিলোঁ আপোনালোকক চেটেল বেগ তো চেটেল বেগটো আহি গ'ল ফাইনেলি আজি দেন সেইটো আপোনালোকক দেখুৱাৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ আজি আৰু গাইছোঁ মই ক'তো যোৱা আজি ব্লগ তেনেকুৱা নহয় আৰু আজি খালি আনবক্সিঙৰ ভিডিঅ' হ'ব আপোনালোকক মজাকৈ দেখুৱাই দি আছোঁ আপোনালোকে চাব আৰু এইটো কিবা কেমেল বেগৰ এইটো বটলে ক'ব গ'লে আৰু গাইছ নাম চাম নাজানো এতিয়া কি ক'ম আৰু তো বটলে কওঁ দেন সেয়ে আৰু বাকী আৰু গাইছ এটা স্পেচিয়েল বস্তু কৈ দিওঁ কি কয় লাষ্ট ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ মই লাইট লোৱা বুলি পিনে তো সেইটো লাইটটো আপোনালোকক ভালকৈ দেখুৱাই নগ'ল জ্বলাই কিনে আজি জ্বলাই পিনে দেখুৱাই দি আছোঁ সেইটোকো ইনষ্টল কৰি লৈছোঁ মানে যোৱাকালি মই ৰাতি ইনষ্টল কৰি গোটেই ক্লিয়াৰ কৰি থৈছোঁ এতিয়া খালি আপোনালোকক দেখাব বাকী আছে এতিয়া আপোনালোকক দেখুৱাম গোটেইখিনি এতিয়া আপোনালোকক দেখাব লাগিলে লাইটটো আছে ফাৰ্ষ্ট দেন ছেকেণ্ডটো আছে কেমেল বেগৰ এইটো বটলটো দেন থাৰ্ড আছে আপোনালোকক কি কয় এইটো চেটেল বেগটো তো এই তিনিটা বস্তু আপোনালোকক এতিয়া মই ধুনীয়াকৈ দেখুৱাই দিছোঁ আনবক্সিঙৰ লগত আৰু ইফালে ফাৰ্ষ্ট আপোনালোকক দেখুৱাই দিওঁ মানে এইটো লাইটটো ইফালে চব গাইছে ইফালে দুটা আছে লাইট আৰু ইফালে দুটা আছে লাইট আৰু গাইছে এটা বস্তু লৈছোঁ মই এইটো ফোন হোল্ডাৰটো ইফালে চাব পাৰে ফোন হোল্ডাৰ এইটো ফোন হোল্ডাৰটো লৈছোঁ আৰু লাইট 4টা আৰু ইফালেতো আপোনালোকক কৈছোঁৱে মই যোৱা ভিডিঅ'ত জয় আই অসম তো এইফালে চাব পাৰে এইটো লাইটটো ফেচাৰ লাইটটো আৰু ইফালে এটা ফক লাইট এই দুটা ফক লাইট বাকী ইফালে লগাইছোঁ এইটো মানে এইটো মই ক্ৰেছ গাৰ্ডটো লোৱা কথা আছিলে ক্ৰেছ গাৰ্ডটো লোৱাৰ কাৰণে পইচা মিলাব পৰা নাই সেইটো ল'ম আৰু লাহেকৈ বাকী এতিয়া আপোনালোকক লাইটটো দেখালোঁ এতিয়া লাইটটো অকণমান ৰাতি হ'লে জ্বলাই পিনে দেখুৱাই দিছোঁ এতিয়া তাৰমানে দিনত ইমান এটা খাচ পোহৰ ভালকৈ নহ'ব তো সেইটো কাৰণে ৰাতি দেখাম লাইটটো তো ৰাতিৰ কাম যি গতিকে সেইটো ৰাতি দেখাই দিম এতিয়া খালি আপোনালোক আনবক্সিং এই দুটা বস্তুটো কৰি দেখাই দিছোঁ লেটছ গো চ' গাইজ বস্তুখিনি হ'ল এইখিনি আপোনালোকক দেখুৱালোৱেই হেৰিখিনি দেন এইটো আনবক্সিং কৰা নাই তো এইটো জাষ্ট আহি পালে তো এইটো মই আনবক্সিং অলৰেডি কৰি পেলাই চাইছোঁ দেন এতিয়া আপোনালোকক দেখুৱাব বাকী আছে সেইটো ভিডিঅ'টো আপোনালোকক দেখুৱাই দি আছোঁ আৰু এইটো দেখুৱাই দি আছোঁ তাৰপিছত আপোনালোকক ৰাতি নাইটটো দেখাইছোঁ বাই তো গাইজ এতিয়া আনবক্সিং ষ্টাৰ্ট ফাৰ্ষ্ট কৰোঁ আমি সৰু বস্তুৰ পৰা দেন তাৰপিছত আমি ডাঙৰ বস্তু কৰি আছোঁ এইটোতো গাইজ বম ডাঙৰ বক্স কম হৈছে নে এইটো ফাইনেলি আজি চেটেল বেগ আনবক্সিং হ'ব গৈ আছে আপোনালোকে ভিডিঅ'টো এনজয় কৰি থকা আজি খালি কি কয় আনবক্সিঙৰ ভিডিঅ' হ'ব অকণমান আগতে আপোনালোকক ক'লোৱে এতিয়া খালি মই আনবক্সিং কৰোঁ গাইজ লেটছ গো বেছি আৰু এইবিলাক ইমান কৰি নাথাকোঁ আৰু ফালি কৰি দিওঁ প্লাছ হৈ গ'ল এতিয়া ফালি আৰু গাইজ এইটো এইফালে আহি গ'ল তো এইটো আছিলে কিবা 3 লিটাৰৰ এইটো পানী থাকিব ইয়াতে 3 লিটাৰ গাইজ তো দেখা পালে তো এইটো মালটো মোৰ লগত মানে সেইটো অহা নাছিলে মিষ্টেক বুলি যে কৈছিলোঁ এইটোৱে মিষ্টেকটো তো এতিয়া আমাৰ এনেকৈ থাকিব তো এইটো থাকিব আমাৰ পিছফালে পানী খাই থাকিলে হ'ল বাছ ৰাইড কৰি গৈ থাকিলে হ'ল এইটো আপোনালোকে চাই লওক চাওক এইটো নামটো কি বা হ'ল ভাই এতিয়া নামটো মই ভালকৈ নাজানোৱে গম পাইছেনে জানিলে কৈ দিলোঁ আপোনালোকক কেমেল বেগ বুলি কিনে জানো বাছ সেইখিনি আৰু বেলেগ নাজানো তো আপোনালোকে যদি কোনোবাই জানে এইটোৰ নামটো তো আপোনালোকে কমেণ্টত জনাব পাৰে তো এতিয়া সৰু বস্তু হ'ল আনবক্সিং এতিয়া আছে আমাৰ ডাঙৰ বস্তু আনবক্সিং এতিয়া ডাঙৰ বস্তুটো আনবক্সিং কৰি দিছোঁ কেমেৰাটো তাতে থৈ দিয়া পাত লেটছ গো চ' গাইজ এতিয়া আমাৰ ডাঙৰ বস্তু আনবক্সিং হ'ব গৈ আছে এতিয়া আমাক এইটো আনবক্সিং কৰি দিওঁ এণ্ড এইটোতো প্ৰথমতে মই খুলি চাইছোঁৱে এতিয়া আপোনালোকক খুলি পিনে দেখুৱাই দিছোঁ এইটো হৈ গ'ল খোলা দেন গাইজ ভাল পেকিং আহিছে বে গম পাইছেনে পেকিংটো মজা কিন্তু
আৰু এই দুখন বা কি দিছে নাজানো কিন্তু মালকেইখনৰ কোৱালিটি মজা বে গম পাইছেনে বহুত ডাঙৰ ডাঙৰ মানে তো বেগটো ইয়াতে লেতেৰা হ'ব বে তো এইটো ইয়াতে থৈ দিওঁ আৰু এইটো ইয়াতে থৈ দিওঁ দেন তাৰপিছত আপোনালোকক ইয়াতে চেটেল বেগটো থৈ পিনে আপোনালোকক দেখুৱাই দিছোঁ এই ভাই ইয়াতে যে কোবাই আছোঁ মোৰ মুখৰ চাউণ্ডটো বা গৈছে নে নাই সেইটো হ'ল কথা তো এইটো খুলি দিলোঁ বাকী এইফালে এইটো এটা বেগ ইফালে দেখা পাইছে আৰু এইটো এটা বেগ এই দুটা বেগ দেন প্ৰথমতে আমি এইকেইটা স্লেবকেইটা খুলি দিওঁ দেন তাৰপিছত আপোনালোকক দেখুৱাই দি আছোঁ হৈ গ'ল এতিয়া গাইজ ছিংগল বেগ এতিয়া জোৰা লাগি আছিলে তাৰমানে এতিয়া ছিংগল কৰি দিলোঁ আৰু গাইজ এইটো হ'ল লিটাৰটো আপোনালোকক কৈ দিছোঁ এইটোত আছে 37 লিটাৰ আৰু এইটোত আছে 37 লিটাৰ 37 গাইজ কিমান হ'ব 74 হ'ব চাগে মে বি কাৰণ আপোনালোকে কেলকুলেট কৰি চাব আৰু 74 হ'ব লাগে বাকী এইফালে চাব গ'লে ইয়াতে দুটা নহয় তিনিটা আছে স্লেব বাকী এইটো বেগতো আছে আৰু ইফালে গাইজ এইটো ৰেইন কভাৰ মানে এইটো যদি আমি কি কয় ডাইৰেক্ট লৈ যাওঁ এইটো ৱাটাৰপ্ৰুফ হৈ থকা নাই বৰ্তমান যদি এইটো লগাই দিওঁ আমি ইয়াতে তো এইটো হ'ব ৰেইন কভাৰ মানে ৱাটাৰপ্ৰুফ হৈ যাব তো এতিয়া মই একবাৰ ট্ৰাই কৰি চাওঁ বাইকত লগাই পিনে তো গাইজ কথাটো হ'ল কি এইটো চেটেল বেগটো যে এইটো যে মই ইনষ্টল কৰিব গৈ আছোঁ এইটো মোৰ লাইফত মানে ফাৰ্ষ্ট টাইম তো ফাৰ্ষ্ট টাইম হ'লে আগে পিছে তো বেলেগৰ ভিডিঅ'ত দেখা পাইছোঁ লগোৱা তো আজি মই ফাৰ্ষ্ট টাইম লগাব গৈ আছোঁ বাকী আমাৰ জেনিক্সৰ তাত দেন এইবিলাক আমি যোগাৰ কৰাৰ কাৰণেতো আপোনালোকক কৈয়ে দিছোঁ তো আগৰ ভিডিঅ'ত তো মই এটা ৰাইড গৈ আছোঁ দেন সেইটো কাৰণে এইবিলাক বস্তু লৈ আছোঁ এটা এটাকৈ ফাইনেলি এতিয়া চেটেল বেগ ইনষ্টল হৈ গ'ল আমাৰ জেনিক্সৰ ইয়াতে বাকী আৰু ইয়াতে এটা বস্তু ইনষ্টল কৰিব আছে কি কয় সেইটো হ'ল চেটেল ষ্টে দেন চেটেল ষ্টেটো যেতিয়া আহিব নহয় সেইটো বেগটো তাৰমানে পূৰা পাৰফেক্টলি লাগি যাব এতিয়া এণ্ড এতিয়া ডাইৰেক্ট এনে শ্ব'টোৰ কাৰণে লগাইছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে চেটেল ষ্টেটো আহি আছে তো সেইটো অৰ্ডাৰ দিছোঁ মই তাৰমানে তো সেইটো অহাৰ পিছতে নো টেনশ্যন আৰু গেছ চেটেল বেগ পূৰা পাৰফেক্টলি লাগি যাব এতিয়া আপোনালোকক কেনেকুৱা কৰি কি কৰি লগালোঁ আপোনালোকক দেখুৱাই দি আছোঁ তো সেইফালে দেখা পাইছে চেটেল বেগ লাগি গৈছে দেন ইফালে মাতগাৰটো লগাব বাকী আছে মাতগাৰটো সেইটো বেছি দাম নহয় আৰু 450 মানত আহি যায় সেইটো মাতগাৰটো দেন সেইটো লগাই ল'ম ৰাইডত যোৱাৰ আগে বাকী এতিয়া আপোনালোকক চেটেল বেগটো দেখুৱাই দি আছোঁ কেনেকৈ লগাইছোঁ এণ্ড ইফালে দেখা পাইছে আমাৰ চেটেল বেগ লাগি গৈছে এণ্ড এইকেইটা আছে স্লেবকেইটা এইকেইটা এনেকৈ লগাইছোঁ এইবিলাক আগতে তাৰমানে মই ভিডিঅ'ত চাই কিনে ৰাখি লৈছোঁ মনত তাৰমানে তো সেইটো কাৰণে অকণমান ইজিও হৈছে আৰু অকণমান মাথা মাৰি কিনে লগাইছোঁ আৰু তো ইফালতো ৰাইট চাইডতো আপোনালোকে দেখা পালে ইফালে লেফ্ট চাইডতো চাওক ইফালে এইটো চেটেল বেগটো লাগি গ'ল তো আপোনালোকে ইচ্ছা কৰিলে ডাইৰেক্ট তাৰমানে ইয়াৰ পৰা দাঙি কিনে উঠাই লৈ যাব পাৰিব আৰু তো ইমান এটা চিন্তা নাই আৰু ইয়াতে একদম বেগটো খালী হৈছে তো সেইটো কাৰণে অকণমান থাপা হৈ আছে তাৰমানে যেতিয়া বেগটোত মানে ফুল বস্তু জমা হ'ব না তো যেতিয়া মই বেগটোত ফুল বস্তু ভৰাম না কাপোৰ কানি গোটেইখিনি ভৰাম না তেতিয়া একদম পাৰফেক্টলি লাগিব আৰু এটা বস্তু আহিব আছে টেং বেগ তো সেইটো অৰ্ডাৰ দিছোঁ বহুতকেইটা বস্তু অৰ্ডাৰ দিছোঁ গাইছ এটা এটাকৈ আপোনালোকক বহুতকেইটা কৈ দিলোঁ চাগে টেং বেগটোতো ইয়াতে থাকিব তো এইটো আহি আছে জল্দিকৈ এণ্ড এইটোতো অৰ্ডাৰ দিয়া নাই বৰ্তমান চেটেল ষ্টেটো দিয়া গ'ল মাতগাৰটোও দিব লাগিব আৰু ফকলেটটো ইনষ্টল হৈ গ'ল ইফালে চেটেল বেগ আহি গ'ল ইফালে কেমেল বেগ আহি গ'ল ৰাইডিং জেকেট আহি গ'ল আৰু কিবা কিবি আহিব আছে ইফালে ফোন হোল্ডাৰটো আহি গ'ল বহুত বস্তু আহিব আছে এতিয়া লুকটো চাই লওক ভাই একবাৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবা এতিয়া গাইছ আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিওঁ সেইটো কেমেল বেগটো এণ্ড কেমেল বেগটোত মানে সেইটো ভৰাই পিনে চাওঁ যদি সোমাই নে নোসোমাই চাওঁ সোমাই পিনে এবাৰ বেগটো পিঠিত লৈ পিনে চাওঁ ৰ কেনেকুৱা নহয় দেন ময়ো গম পোৱা নাই এণ্ড কেমেৰাৰ আগতে গোটেইখিনি দেখুৱাই দি আছোঁ আৰু তো কেমেৰাটো আগতে ইয়াতে থৈ দিওঁ ৰ কেমেল বেগ লাগি গ'ল আপোনালোকে দেখা পাইছে এতিয়া এবাৰ মই পিন্ধি পিনে দেখুৱাই দি আছোঁ চলা গাইছ এতিয়া কেমেল বেগ পিন্ধি লৈছোঁ এতিয়া কেনেকুৱা লাগিছে গাইছ কমেণ্ট কৰি জনাবা এইটো পাইপটো দেন আমি পানী খাব লাগিলে গাইছ এনেকুৱা কৰি খাব লাগিব এইটো জাষ্ট এনেকুৱা খোলে গাখীৰ খোৱাৰ দৰে লাগি আছে গম পাইছেনে
তো এবাৰ পানী ভৰাই কিনে একবাৰ টেষ্ট কৰি চাওঁ নেকি গাইজ এইফালে কিবা এইটো অন আৰু এইফালে কিবা আছে এইটো দেখা পাইছে আপোনালোকে তো অন মানে এইটো এনেকৈ দাঙি দিলে এইটো খোলা খাই যাব আৰু এইটো এনেকুৱা কৰি মাৰি দিলে পাছ হৈ গ'ল যেতিয়া পানী ভৰাই লৈছোঁ তো পানী ভৰাই কিনে পানীটো খাৱা যায় না নাযায় চাওঁ ৰ মানে ভাল পানী ভৰাই কিনে লৈ আহিছোঁ লিকেজো থাকিব পাৰে না তো বৰ্তমানতো লিকেজ চিকেজ নাই এতিয়া পানীটো কেমেল বেগত ভৰাই লওঁ ভৰাই কিনে খাই কিনে দেখাই দি আছোঁ ফাইনেলি ৰিচাৰ্জ কৰি পানীটো কেনেকৈ খাই ভাই এতিয়াই মই গম পালোঁ বে মই নিজকে এতিয়া হাৱা লাগিছে গম পাইছে নাই ইমান ইজি বস্তুটো তো মই ইমানখিনি মানে ভাবি আছিলোঁ কিবা কিবি দেন এতিয়া আপোনালোকক খাই পিনে দেখুৱাই দিছোঁ এতিয়া সপাতৰ আগতে খুলি লওঁ ৰ'বা খোলে এইটো খুলি গ'ল আৰু গাইছ এইটো যে অনটো এইটো মানে কি কয় এইটো পিছুৱাই দিব পাৰে মানে আগুৱাই দিলে এইটো অন হৈ যাব এইটো আগুৱাই দিলোঁ নহয় এতিয়া অন হৈ গ'ল আৰু গাইছ এইটো যে এইটো লবৰটো দেখা পাইছে এইটো তো এইটো লবৰটো তাৰমানে আমি এনেকৈ কামুৰি পিনে ধৰিব লাগিব তেতিয়া পানীটো চুইব লাগিব দেন এতিয়া আপোনালোকক দেখাই দিছোঁ দেখা পালে গাইছ মই তাৰমানে ডাইৰেক্ট মাৰি আছিলোঁ একো কাম দিয়া নাছিলে এতিয়া খালি এইটোত মানে তাতটো অকণমান সিজি ধৰিব লাগে বাকী তাৰপিছত পানীটো ওলাই আহে এতিয়া আৰু একবাৰ দেখাই দিছোঁ আপোনালোকক দেখা পালে এইটো চিষ্টেমটো তো এতিয়া আমি ৰাইজৰ মাজতে আমি কি কয় এইটো কেমেল বেগৰ থ্ৰু দি আমি পানী চানী মানে ৰখিব নালাগে আৰু পানী চানী খাই পিনে আমি যাব পাৰিম বিন্দাছ দেন সেইখিনিয়ে এতিয়া আপোনালোকক অকণমান সন্ধিয়া হ'ল এতিয়া লাইটটো আপোনালোকক পাৱাৰ দেখাই দি আছোঁ লেটছ গো বাকী যি নহওক গাইজ গোটেইখিনি আপোনালোকক দেখাই দিলোঁ কেমেল বেগৰ পৰা আপোনালোকক এইটো চেটেল বেগটো দেখাই দিলোঁ গোটেই ইনষ্টল কৰিও দেখাই দিলোঁ আপোনালোকক এতিয়া খালি আপোনালোকক দেখাব আছে লাইটটো এতিয়া লাইটটো আপোনালোকক দেখুৱাই দিছোঁ একদম খাতৰানাক পিৰিক প্ৰাক চব আছে তাৰমানে তো এতিয়া আপোনালোকক দেখুৱাই দিছোঁ তো এইটোতো ফগ লাইটটো ইয়াতে লগাইছোঁৱে আপোনালোকক দেখুৱাই দিলোঁ অকণমান আগতে এতিয়া খালি জ্বলাই কিনে আপোনালোকক দেখাব বাকী আছে এতিয়া আপোনালোকক জ্বলাই পিনে দেখুৱাই দি আছোঁ চাবিটো অন কৰিলে গাইছে এনেকুৱা দেখা পাব আপোনালোকে আৰু এইটো ফোন হোল্ডাৰটো ইয়াতে লগাই দিছোঁ আমি ৰাইডত গ'লে তাৰমানে মেপ চেপছগিলা চাব লাগে না তো এইটোত কামত দিব ডাইৰেক্ট সন্মুখতে থাকিব তাৰমানে মেপখন তো ইজিলি হ'ব আমাৰ তো এইটো কাৰণে ইয়াতে লগাইছোঁ আৰু বাজাজৰ ফালৰ পৰা মানে এইটো দিছে আৰু তো মোবাইল হোল্ডাৰটো লগাব পৰা কৰি দেন ইয়াতে আছে মোৰ চুইচকেইটা চাৰিটা লাইটৰ তাৰমানে চুইচ ইয়াতে আছে গোটেইখিনি তো ইয়াতে ইনষ্টলটো কৰি ল'লোঁ মই আপোনালোকক এতিয়া চুইচকেইটা দি কিনে দেখুৱাই দি আছোঁ তো এইটো এবাৰ চাই লওক এইটো ইফালে দেখা পাইছে ইয়েলো জ্বলি আছে আৰু এইটো যদি দিওঁ আপোনালোকক এইটো ওপৰত দেখি তো এইটো বেলেগকৈ জ্বলিছে এতিয়া এইটো জ্বলিছে এইটো পাৰ্কিং তো ইফালে এইটো ইয়েলো জ্বলিছে ইফালে এইটো পাৰ্কিং দেন এইটো তাৰমানে পাৰ্কিং ৰেড আৰু এইটো ইয়েলোটো জ্বলিছে এণ্ড এতিয়া আপোনালোকক দেখুৱাই দি আছোঁ ডাইৰেক্ট তো এইটো দেখা পাইছে আপোনালোকে তলৰটো পূৰা পিৰিক প্ৰাক মাৰি আছে কি কয় ইয়েলো আৰু হোৱাইট মাৰি আছে এইটো তলৰটো এণ্ড ফাৰ্ষ্টতে এইটো অফ কৰি লওঁ ৰ'বা এইটো অফ কৰি লওঁ তো এইটো আগতে দেখাই দি আছোঁ ইফালে জ্বলিছে আৰু ইফালে জ্বলিছে এইটো দেখা পাইছে একদম মানে পূৰা চকুত ধৰে ভাই তো এতিয়া আৰু আপোনালোকক দেখুৱাই দি আছোঁ তো ইফালে দেখা পাইছে এতিয়া ইয়েলো জ্বলিছে তো বহুতকেইটা মানে চুইচকেইটা মাৰি থাকিব লাগিব তো মই একচুৱেলি এতিয়ালৈকে মানে কণ্ট্ৰলটো পোৱাই নাই তো লাইটটোৰ মানে কোনটোত মানে টিপিলে কোনটো ইয়েলো জ্বলে কোনটোত হোৱাইট জ্বলে আৰু কোনটোত পিৰিক পাৰাক মাৰে এতিয়ালৈকে মানে মই বুজিব পৰা নাই তো এতিয়া ইয়েলো জ্বলিছে তো এতিয়া হোৱাইটটো জ্বলিছে আপোনালোকে দেখা পাইছে এতিয়া এইটো পাৰ্কিং এইটো পিৰিক পাৰাক আৰু এইটো ইয়েলো তো এনেকুৱা কৰি আৰু জ্বলে তো এইটো এতিয়া মই অফ কৰি দিওঁ দেন এতিয়া আপোনালোকে এইটো মেইনটো দেখাই দিছোঁ ফেঁচা লাইটটো তো ইফালে ইয়েলো জ্বলিছে এইটো তাৰপিছত এইটো পিৰিক পাৰাক আৰু এইটো হোৱাইট তাৰপিছত আৰু এবাৰ মাৰিব এইটো একবাৰ দেখাই দি আছোঁ আপোনালোকক এইটো হোৱাইট আৰু ইয়েলো একেলগে মাৰে তাৰমানে আৰু এইটো দেখাই দি আছোঁ এইফালে চাব লাগিছে না গাইজ এতিয়া জাকাচ পূৰা চকুত ধৰে গম পাইছেনে ইফালে পৰাতো চাবই নোৱাৰা একদম পূৰা চকুত ধৰে দিছ ইজ ডমিনাৰ গাইজ দিছ ইজ ডমিনাৰ এতিয়াও লাইট চাইট লগাইছোঁ এতিয়া টুৰিং কৰাৰে কথা হয় এতিয়া আপোনালোকে আৰু দেখুৱাই দি আছোঁ লাইটটো জ্বলাই পিনে এইটো পাৰ্কিং তাৰপিছত এইটো ইয়েল্লো এতিয়া জ্বলিছে না এইটো হোৱাইট এইটো পাৰ্কিংটো ভাল লাগিছে মানে ইফালে দেখা হৈছে ইমান এটা পাৰ্কিংটো বহুত নহয় ধুনীয়া আৰু মানে কিবা এটা লুক দেখা পাই ৰাতি আৰু খাইছে এনেকুৱা ভাল দেখা পাই না মই মানে ক'ব লগা ভাষা নাই তো
এনেকুৱা যে লাগিব আমাৰ জেনিক্সৰ লুকটো একদম পুৰা ইনষ্টল কৰি দিছোঁ মানে আৰু এটা বস্তু আহিব আছে এইটো টপ বক্সটো মই ডাইৰেক্ট এইটো এলুমিনিয়ামতো ল'ম বেগ চেগ নলওঁ আৰু চেডেল বেগটোতো হৈ গ'ল এতিয়া টপ বক্সটো ল'ম টপ বক্স আৰু ইফালে চেডেল বেগ তো এইটোত তাৰমানে লুকটো বেছি ভাল লাগে আৰু পেনিয়াৰ্ছটোতো ল'ব পাৰিলোঁ কিন্তু গাইছ চকাটোৰ বাহিৰত তো সেইটো কাৰণে ল'ব নোৱাৰোঁ বাকী আছে এইটো আৰু টেং বেগ আৰু ৰাইডিং জেকেট গ্লাভছ তো এইখিনি হোৱাৰ লগে যাম আৰু এতিয়া ইণ্ডিয়াৰ বাহিৰতে যাওঁ না ভাৰতৰ বাহিৰতে যাওঁ না অসমৰ বাহিৰতে যাওঁ ক'ত যাওঁ দেখা যাব দেন আপোনালোকে এটা ভিডিঅ'ত ধুনীয়াকৈ বনাই দিম আপোনালোকে ক'ত যাব লাগে আপোনালোকে কমেণ্ট কৰি যদি জনালেই হ'ল খালি এইটো ভিডিঅ'ত আপোনালোকে কেনেকুৱা লাগিছে মজা লাগিছে নে বেয়া লাগিছে নে ভাল লাগিছে এইটো কমেণ্ট কৰিলে হৈ গ'ল আৰু বাছ তো এতিয়া আৰু তো দেখাব লাগে বেলেগ একো নাই আৰু এতিয়া সন্ধিয়া হ'ল এতিয়া নাযাওঁ আৰু এতিয়া দোকানত কাম আছে মই গা পা ধুই পিনে যাওঁ এতিয়া গা ধুৱাই নাই দেন বস্তুটো আহিছে ডাইৰেক্ট ভিডিঅ' বনাই দিছোঁ আৰু পুৰা এক্সাইটেড হৈছিলোঁ না বস্তুটো তো সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ এতিয়া বেছি দেৰি নকৰোঁ এতিয়া দোকানত যাওঁ গা পা ধুই পিনে বাকী আগৰ ভিডিঅ'ত আপোনালোকক কি দেখাব পাৰোঁ নেক্সট ব্লগত আপোনালোক চাওঁ আৰু বাকী আজিলৈ ইমানে গাইছ ইমানতে এং কৰিছোঁ আজিলৈ বাই আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ ধুনীয়াকৈ গাইছ বাই গাইছ বাই লাভ ইউ অল বাই